বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ। গুৱাহাটীৰে নামটো কি তোমাৰ? ক'ৰ পৰা আহিছা? আহিছা? হাই বন্ধুসকল, স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহু উলগ যাচিছোঁ। যিহেতু বিহু বিনন্দীয়া আজি সৰু সজাইত 10,000ৰো অধিক নাচনীয়ে নাচিব। গৈ আছোঁ এতিয়া তালৈকে ওলাইছোঁ যাবলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি দেখাই আছোঁ বিহু বিনন্দীয়া। বলক 10,000 অধিক নাচনীয়ে নাচিব, ঢুলীয়া নাচনী সকলোৱে নাচিব। আজি চাম ধুনীয়া কৰি। বলক। বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ। হয় বন্ধুসকল, বিহুক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে 10,000ৰো অধিক বিহুৱতীৰ দ্বাৰা এই অনুষ্ঠান পৰিৱেশনৰ পৰিকল্পনা গ্ৰহণ কৰিছে। যিহেতু ইমান ডাঙৰ অনুষ্ঠান বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে, বলক আজি উপভোগ কৰোঁ তেনে এখন বিহু, যিহেতু ঐতিহাসিক, মানে এখন সাক্ষী হৈ ৰ'ব আজিৰ দিনটো। ভিতৰত আহি গ'লো, এয়া চেকিং কৰি আছিলে। বিহু বিনন্দীয়া ৰঙালী বিহু চাবলৈ আহি আছোঁ। এয়া পাছ, এইটো পাছ, গেট নম্বৰ 2। গোটেই সৰু সজাই ষ্টেডিয়াম ৰজন জনাই আছে। দেখিছে ঢোলৰ গুমগুমনি, চাৰিওফালে ঢোলৰ গুমগুমনি। বন্ধুসকল, অসমৰ সৰ্ববৃহৎ উৎসৱ বিহুৰ মাজেৰে ৰাজ্যখনৰ সাংস্কৃতিক গৰিমা আৰু সুকীয়া পৰিচয় প্ৰতিফলিত হয়। অসমৰ তিনিটা বিহুৰ অন্যতম বহাগ বিহু প্ৰতি বছৰে এপ্ৰিল মাহৰ মাজভাগত ব্যাপক আনন্দ উদ্দীপনা আৰু বৰ্ণাঢ্য পৰম্পৰাৰে উদযাপন কৰা হয়। গম পাইছে? বলক সোনকালে চাই লওঁ আৰু অলপ। যিহেতু সকলো নাচনী ঢুলীয়া ৰেডি হৈছে, দেখিছে এয়া। তিনিচুকীয়া আৰু তোমাৰ যিহেতু এইটো তিনিচুকীয়া গম পাইছে, চাই আছে কি বোলো। যিহেতু এইটো বিহু বিনন্দীয়া, ইয়াতে দেখিছে সৰু সজাই ষ্টেডিয়াম পুৰা উখল মাখল পৰিৱেশ, চাৰিওফালে বিহু উখল মাখল পৰিৱেশত যিহেতু সৰু সজাই ষ্টেডিয়াম, এনেকুৱা গোটেই চাৰিওফালে ঢোলৰ গুমগুমনি তেনেদৰে চাই থাকিব দেখাই আছোঁ। বন্ধুসকল, ঢোল, পেঁপা, গগনা আৰু টকাৰ সুমধুৰ ধ্বনিত প্ৰাণ পাই উঠা বিহু নাচ আৰু বিহু গীতৰ গুঞ্জনেৰে সকলোকে মতলীয়া কৰি তোলে। এই বিহু হৈছে অসমৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ অতুলনীয় নিদৰ্শন। বলক আগবাঢ়োঁ। যিহেতু এতিয়া বিশ্ব দৰবাৰত বিহুক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে 10,000 অধিক বিহুৱতীৰ দ্বাৰা এই অনুষ্ঠান পৰিৱেশন কৰিব। চাওঁ আহক, আজি আগবাঢ়োঁ। কাৰ্যসূচী আগলৈ আগবাঢ়ি আছে। বলক আগবাঢ়োঁ। আজি আমিও চাই থাকিব। আজি ভিডিঅ'টো শেষলৈকে দেখাই আছোঁ আজি খুব সুন্দৰকৈ, যিহেতু বিহুৰ বিশ্ব দৰবাৰত অভিলেখ। ক'ৰ পৰা আহিছা? নগাঁৱৰ পৰা। ঠিক আছে। ক'ৰ পৰা আহিছা? নগাঁও। এইটো যিহেতু নগাঁৱৰ গ্ৰুপ, দেখিছে নগাঁৱৰ গ্ৰুপটো নন ষ্টপ মানে লাইন, দেখিছে কিমান কিউ। ক'ৰ পৰা আহিছা? ধেমাজি। ঠিক আছে, গম পাইছে ধেমাজিৰ পৰা আহিছে তেওঁলোকে। ক'ৰ পৰা আহিছা? ধেমাজি। এয়া এতিয়া বিহু মাৰিব, সকলোৱে বিহু মাৰিবলৈ দেখিছে লাইন পাতিছে, সকলোৱে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ। বলক আগবাঢ়োঁ আৰু। ক'ৰ পৰা আহিছে? ঢকুৱাখানা। চাৰিওফালে ঢোলৰ গুমগুমনি পুৰা আৱাজ দি আছে। চাই আছে একেবাৰে, চাই থাকিব দেখাই আছে ধুনীয়া কৰি। বিহু বিনন্দীয়া সৰু সজাই। বলক। চাই আছে উখল মাখল পৰিৱেশ, যিহেতু ঢোলৰ গুমগুমনি চাৰিওফালে ঢোলৰ গুমগুমনিত উখল মাখল চলি আছে। সৰু সজাই যিহেতু বিহু বিনন্দীয়া, চাই আছে, চাই থাকিব আৰু দেখাই আছোঁ। ক'ৰ পৰা আহিছা? গুৱাহাটী মেট্ৰৰে হয়। দিয়া ঠিক আছে, থেংক ইউ। ক'ৰ পৰা আহিছা? গুৱাহাটীৰে নামটো কি তোমাৰ? মেঘালী ৰাজবংশী। তোমাৰ নামটো? চুমি পাল। গুৱাহাটীৰে হয়? ঠিক আছে, থেংক ইউ। বহুত
বহুতখিনি ঘূৰি ঘূৰি আহি পেলাই 21 নম্বৰ গেটটো আহি বিচাৰি পালোঁ ইয়াতে দেখিছে এইপিনে এতিয়া ইয়াতে যাম চাম আজি বিহু বিনন্দী আপোনালোককো দেখাই আছোঁ চাই থাকিব ঢোলৰ গুমগুমনি চাই পেলাই শুনিছে চাই আছে দেখাই আছে দেখিছে নাচনী ঢুলীয়া যদি 11,000 আছে তথাপি দৰ্শক দেখিছে দৰ্শক মানে বিহু চাবলৈ অহা মানুহ তেনেকৈ হাজাৰ হাজাৰ কিমান মানুহ দেখিছে গোটেই সৰু সজাই ষ্টেডিয়াম আজি বিহু চোৱা বা বিহুৰ কাৰণে মানুহে ভৰি পৰিছে হাজাৰ হাজাৰ মানুহ আছে যিহেতু আজি হ'ব বিহুৰ বিশ্ব অভিলেখ বলক আগবাঢ়ো আৰু নামটো কি তানিয়া দেৱী তুমি বিহু বিনন্দীয়া চাব আহিছা কেনেকুৱা লাগিছে ভাল লাগিছে সৰু সজাই ষ্টেডিয়ামত বিহু গৈ আছে বিহু দেখিছে বিহু দেখাই আছে আপোনালোকে চাৰিওফালে ঢোলৰ গুমগুমনি বিহুৰ মানে ফল মাখল পৰিৱেশ দেখিছে কিমান মানুহ এয়া দেখিছে বন্ধুসকল যিহেতু বিহুৱতীসকলৰ মাজলৈ মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে প্ৰৱেশ কৰি আছে যিহেতু অপেক্ষাৰ অন্ত পৰিছে বলক আৰু আগবাঢ়ো যিহেতু বিহুৰ বিশ্ব অভিলেখ বন্ধুসকল আজি 14 এপ্ৰিল 2023 চনৰ শুকুৰবাৰে যিহেতু ইয়াতে বিহু বিশ্ব দৰবাৰত অভিলেখ গঢ়াৰ যি সপোন আছিলে আজি সপোন পূৰা হৈছে দেখিছে কেনেকুৱা এটা মুহূৰ্ত কিমান এটা ভাল লগা সময় দেখি আছে চাই আছে একেবোৰক চাই থাকিব ভিডিঅ'টো শেষলৈকে আজি দেখাই আছোঁ আৰু যিহেতু বিহুৰ বিশ্ব অভিলেখ Krishna বিজয়ী নওজোৱান শক্তিশালী ভাৰত ওলাই আহা বিহু যিহেতু মুহূৰ্ত ইমান এটা ভাল মুহূৰ্ত দেখিছে বিহু বিনন্দী আজি সৰু সজাই এনেদৰে বিহু 10,000ৰো অধিক নাচনীয়ে যেনেকৈ নাচি আছে এনেদৰে আপোনালোকে যিহেতু গোটেই আকাশ বতাহ কপাই তুলিলে আকাশ বতাহ কপাই তুলি ইয়াতে আকাশ বতাহ কপাই তুলিছিল সৰু সজাই ষ্টেডিয়ামত বিহু স্পেচিয়েল আছিল যিহেতু বিহু বিনন্দীয়া
বিহু বিনন্দীয়া ইয়াৰ সৰু সজাইত গম পাইছে গিনিজ বুকত ৰেকৰ্ড কৰাৰ কাৰণে আজি বিহু স্পেচিয়েল আছিলে সৰু সজাইত মানে ইমান ধুনীয়া ইমান এটা পৰিৱেশ ইমান ভাল লাগিলে মানে কেনেকুৱা আপোনালোকক দেখাই আছোঁ যিহেতু গম পাইছে মানে ভাষা দি বুজাব নোৱাৰি ব'লক আগবাঢ়ো আৰু ক'ৰ পৰা আহিছে কাজিৰঙা পৰা আহিছে ইয়াতে বিহু চাবলৈ ঠিক আছে থেংক ইউ ক'ৰ পৰা আহিছা তোমালোকে হা বুজাই কেনেকুৱা লাগিল চাই প্ৰগ্ৰাম ভাল লাগিছে তোমাৰ নাম কি হা দেৱাশী চাহু ঠিক আছে থেংক ইউ বিহু চালে কেনেকুৱা লাগিলে বহুত ধুনীয়া বহুত ধুনীয়া যিহেতু গিনিজ বুকত নাম ৰেকৰ্ড কৰিছে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে মানে আজিৰ দিনটোত অকল মোৰ নহয় গোটেই অসমীয়া মানুহৰ মন প্ৰাণ উঠলি উঠা বুলি ক'ব লাগিব উঠলি উঠিছে যিহেতু আকাশ বতাহ কপাই তুলিছে সৰুসজাই ষ্টেডিয়াম কপাই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা সাংঘাতিক কাৰবাৰ বাইদেউ ক'ৰ পৰা আহিছে মই গুৱাহাটী আপোনাৰ নামটো মোৰ নাম জ্যোতিকা বৰুৱা ঠিক আছে থেংক ইউ বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে বিহু চাই ভাল লাগিল অঁ আপোনাৰ নামটো বাইদেউ মণিকা বৰুৱা বোকাখাটৰ অঁ আৰু চিনাকি লগৰো আহিছে বহুত আহিছে খুব ভাল লাগিব ঠিক আছে থেংক ইউ আহিছা নামটো কি তোমাৰ বিপাশা দেৱী ঠিক আছে তোমাৰ নামটো হা পম্পী গগৈ ক'ৰ পৰা আহিছা কাজিৰঙা থেংক ইউ বিহু স্পেচিয়েল যিহেতু বিহু বিনন্দীয়া কেনেকুৱা লাগিছে ভালে লাগিছে বিহু আমাৰ জাতীয় সেই হয় আমাৰ জাতীয় উৎসৱ আমাৰ এইটো ভালে লাগিব বাকী বহু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা নাচনীবিলাক আহিছে ধুনীয়াপুৰ আহিছে তো সবেই আনন্দিত আমি যে আমাৰ গুৱাহাটীৰ এনেকুৱা এটা হৈছে আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটী বেলতলা নামটো আপোনাৰ মোৰ হীৰক ডেকা ঠিক আছে থেংক ইউ চাই আছে একে ব্লগ যিহেতু বিহু বিশ্ব দৰবাৰৰ অভিলেখ বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল গিনিজ বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল ব'লক বন্ধুসকল চাই থাকিব একে ব্লগছ বাই বাই